এতিয়াও আমাৰ ওচৰে পাজৰে কিমান কিছুমান নষ্ট চৰিত্ৰৰ মানুহ আছে, ক'বলৈ লাজ লাগে। সিহঁতৰ কাম হ'ল এটাই, ওৰ কথা ত'ত লগোৱা, তোৰ কথা ত'ত লগোৱা। আজি আমুকৰ ছোৱালীজনী ঘৰলৈ কোন আহিছে, আমুকে কি কৰিছে, আমুকে ক'ত গৈছে, আমুকে কেনেকুৱা কাপোৰ পিন্ধিছে, অকল সেইবিলাক। আপোনালোকৰ বেলেগ কিবা আৰু কাম মন নাই নেকি? অকল সেইবিলাকতে যে লাগি থাকে। নিজৰ ল'ৰা ছোৱালীকেইটাক ভাল শিক্ষা দিয়ক, ভাল কৰক। আনে কি কৰিছে সেইটো বাদ দিয়ক, নিজে কি কৰিছে সেইটো আপোনালোকে এবাৰ ভাবি চাওক। আপুনি যিজনী ছোৱালীৰ কথা বদনাম গাইছে বা যিজনী ছোৱালীৰ কথা আপুনি কৈছে, সেই ছোৱালীজনীৰ অভিভাৱক আছে, সেই ছোৱালীজনীৰ ঘৰৰ মানুহ আছে ভাল বেয়া ভাবিবলৈ। আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কথা ভাবক, আপোনাৰ ঘৰৰ কথা ভাবক। মই কি কৰিছোঁ, মোৰ ল'ৰা ছোৱালীয়ে কি কৰিছে সেইটো ভাবক, আনৰ কথা মাথা মাৰি নাথাকিব। সকলোকে এইখিনি কথা একচুৱেলি কোৱাৰ কাৰণে বেয়া নাপাব, ইম'চনেল হৈ কথাখিনি কৈছোঁ। সকলোকে কোৱা নাই, সকলো মানুহ একেই নহয়। সকলো মানুহ একেই হোৱা হ'লেতো কথাই নাছিল। চবেই যদি ভাল ভাবিলে হ'লে আৰু ভাল হ'লে। যিখিনিয়ে বেয়াকৈ ভাবে, যিখিনিৰ মগজৰ কোনো ভাল চিন্তা কৰিব পৰা শক্তি নাই, যি থাৰ্ড ক্লাছ এনিটাইম নিগেটিভ চিন্তা কৰে, তো সেইখিনি মানুহক কৈছোঁ ভাল চিন্তা কৰক। নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ক, ভালদৰে আগুৱাই নিয়ক, ভাল হ'ব। আনৰ নিন্দা কৰিবলৈ বাদ দিয়ক।